নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। আশা কৰোঁ আটাই ভালে আছে আৰু আপোনালোকৰ পূজাৰ প্ৰিপাৰেশ্যনো নিশ্চয় ষ্টাৰ্ট হৈছে। আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মই দেওবাৰৰ দিনটো কেনেকৈ কটাওঁ। এয়া মই ই-ৰিক্সা এখন লৈ আৰ্ট ক্লাছলৈ গৈ আছোঁ। একচুৱেলি আৰ্ট ক্লাছটো মই মাৰ ঘৰত কৰাওঁ, মাৰ ঘৰ মানে আইতাহঁতৰ ঘৰত কৰাওঁ। সেইকাৰণে ই-ৰিক্সা এখনেৰে এনেকৈ যাওঁতে গোৱালপাৰাৰ কিছু দৃশ্য ইয়াতে বন্দী কৰিছোঁ। আৰ্ট ক্লাছৰ কিছু দৃশ্য ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। মই তেওঁলোকক কিছুমান অইল পেষ্টেলৰ টেকনিক শিকাই আছিলোঁ। কেনেকৈ এখন ছবি ভালদৰে আঁকিব পাৰি অইল পেষ্টেলৰ সহায়ত আৰু জীৱন্ত ৰূপ দিব পাৰি তাক, সেই বিষয়ে মই দেখুৱাই আছিলোঁ। আমি সকলোৱে ৰং ভাল পাওঁ নিশ্চয়। কোনোবাই হয়তো ছবি আঁকো সেই ৰঙেৰে, কোনোবাই সেই ৰং ভাল পাওঁ বাবে ফুল গছ ৰুওঁ, ঘৰ সজাওঁ বা যিকোনো আমি কাপোৰ কিনিবলৈ হ'লে আমি ৰং বহুত ভাল পাওঁ, নহয় জানো? আৰু আটাইৰে নিশ্চয় কিছু নহয় কিছু হবি থাকে, কিছুমান হবি থাকে আৰু মোৰ আটাইতকৈ ভাল লগা হবিটোৱে হ'ল ছবি অঁকা। মই ছবি আঁকি ভাল পাওঁ। সেই বিচাৰোঁ মোৰ দৰে ভাল পোৱা ল'ৰা ছোৱালীবোৰেও যাতে শিকিব পাৰে, সেই দেওবাৰৰ দিনটো সিহঁতৰ লগত কটাওঁ। আকৌ আৰ্ট ক্লাছ শেষ হোৱাৰ পিছত আকৌ মই নিজৰ গতিপথত টেম্পৰে আকৌ ৰিটাৰ্ণ হৈ আছোঁ মই ঘৰলৈ বুলি। গোৱালপাৰা কলেজখন ইমান ধুনীয়া লগা হৈছে ন? এয়া শিল্পী তাদুল চলিহাদেৱে কৰা ভাস্কৰ্য কিছু। আৰু দেওবাৰে পিছবেলা কিছু পাৰ্চেল আহিছিলে, মই কিছু অৰ্ডাৰ দিছিলোঁ, তাকে খুলি চালোঁ কেনেকুৱা আহিছে, কি কথা। কভাৰ এটা অৰ্ডাৰ দিছিলোঁ মোবাইলটোৰ বাবে, কভাৰটো ভালেই আহিছে, ছিলিকন কভাৰ দিছিলোঁ। আৰু লগতে এখন টেবুল ক্লথ দিছিলোঁ ডাইনিঙৰ, এমেজনৰ পৰা। আৰু কাপোৰখন মোৰ ভালেই লাগিছে, মেটেৰিয়েলটো খুবেই ভাল। আৰু লগতে এখন ট্ৰেন্সপাৰেণ্ট টেবুল ক্লথো দিছিলোঁ, যাতে এখন কাপোৰৰ টেবুল ক্লথ হয় আৰু এইখন যাতে ওপৰত লেতেৰা হ'ব নোৱাৰে, সেইকাৰণে এখন ট্ৰেন্সপাৰেণ্ট টেবুল ক্লথ অৰ্ডাৰ কৰিছিলোঁ। কাপোৰটো অকণমান ডাঠ আৰু সেইকাৰণে মই ভাল পাইছোঁ। তাৰপিছত মই ইভিনিং মোৰ মানি প্লেণ্ট বা মোৰ পথছডাল, যিডাল হয় মঞ্জুলা ভেৰাইটিৰ, আৰু সেইডাল পথছৰ মই কিছু আৰু ডাল সংগ্ৰহ কৰিছিলোঁ আৰু সেইখিনিও মই ইয়াতে ৰুবলৈ চেষ্টা কৰিছোঁ সন্ধিয়া সময়। মোৰ সন্ধিয়া সময়টো এনেকেই পাৰ হয় সদায়, গছৰ লগত থাকি ভাল পাওঁ মই। যিমানে আমি প্ৰকৃতিৰ ওচৰ চাপোঁ সিমানে আমাৰ শক্তি বাঢ়ে বুলি মই অনুভৱ কৰোঁ। নিজৰ ধৈৰ্য শক্তি বা দুখ বেদনা কিছু পাহৰা যায় আৰু মনটো শান্তি অনুভৱ হয়। সেয়ে মই কিছু গছৰ লগত থাকি ভাল পাওঁ। আৰু অকলশৰীয়াটোও কম যেন লাগে গছৰ ওচৰত থাকিলে। আজি বাৰু ছানডে আছিলে, হাজবেণ্ডো ঘৰত আছিলে, কিন্তু তথাপিও অভ্যাস হৈ গ'ল মোৰ গছৰ লগত থকা। সেই অকণমান গছৰ লগত এইখিনি পুতি নিদিলে আকৌ পিছদিনালৈ বেয়া হ'ব বুলি পুতি দিছিলোঁ। আৰু এইডাল মই হেং কৰি দিম কালিলৈ, আজি নিদিওঁ, অকণমান ছায়াত থৈ দিম এদিন। আৰু ইভিনিং আমি বজাৰলৈ গৈছিলোঁ, বজাৰ যোৱাৰ আগতে কপিমান ফটো তুলিলোঁ। আজি যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব।